আজি আমাৰ লগত আছে পালচাৰ NS 200 BS6 তো গাইজ আজি এইটোৰ ফুল ৰিভিউ দিম তো ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকিব তো এতিয়া ষ্টাৰ্ট কৰিম ফুল ৰিভিউ আমি স্টার্ট করছো ফ্রন্টৰ পৰা আৰু আপোনালোকে ফ্রন্টত পাব 17 ইঞ্চৰ এলয় হুইল আৰু লগতে টিউবলেস টায়াৰ এন্ড পেডেল ডিস্ক আৰু ইয়াতে 300 mm আপোনালোকে ডিস্ক পাব উইথ ABS ৰ সৈতে আৰু আপোনালোকে এটা কি দিয়া আছে ফিচাৰ কি সিঙ্গেল চেনেল ABS বাইক হয় এটো NS 200 BS6 আৰু আপোনালোকে এটা ফ্রন্টত only ABS পাব আৰু বেক সাইডত কোনো ABS নাই বাইকটোত আৰু যদি কই ইয়াতে টেলিস্কোপিক সাসপেনশন পাব আগত যেটো বহুতেই ভাল সাসপেনশন হয় আৰু বাল্ব ইন্ডিকেটৰস আছে এটো দুই সাইডত বাল্ব ইন্ডিকেটৰস হেলোজেন লাইট হয় আৰু টু DRS ৰ হৈতে আছে দুই সাইডত চাব পাৰে দুটা DRS আছে আৰু গাইজ যদি কও ফ্ৰন্টৰ ফালে কিবা চেঞ্জ কৰা নাই আগত যেটো BS4 ত আছিল ঠিক তেনেকুৱাই আছে BS6 ত কিন্তু মানে কি NS ৰ এই লুকটো সকলে ভাল পায় সেই কাৰণে বেছি চেঞ্জ কৰা নাই অলপ স্লাইটলি চেঞ্জ কৰিছে আৰু গাইজ এটো হয় ইঞ্জিন গাৰ্ড আৰু এটো ইঞ্জিনটো হল লিকুইড কুল ইঞ্জিন আৰু গাইজ ইয়াতে চাওক আপোনালোকে ইয়াতে কোনো কাৰ্বোৰেটৰ নাপায় মানে ফুল অন অফ কৰাৰ একো এতে কেপাসিটি নাই আৰু গাইজ ইয়াতে 6 স্পিড গিয়াৰ বক্স পাব আৰু এটো বাইকত পাব এটা ষ্টেণ্ড আছে সেন্টাৰ ষ্টেণ্ড আৰু সাইড ষ্টেণ্ড যেটো খুবেই বহুত ভাল আৰু গাইজ এটো ওপেন চেইন সিস্টেম যেটো আপোনালোকে প্ৰত্যেক 400 পৰা 500 কিলোমিটাৰত আপোনালোকে এটো সাফা কৰিব লাগিব চেইনটো and guys let's come to the rear side and rear side আপোনালোকে পাব 17 ইঞ্চৰ alloy wheel with tubeless tire and two tire hangers আৰু ইয়াতে পাব LED indicator bulbs আৰু গাইজ ইয়াৰ 203 mm disc non ABS disc with RLP sensor আৰু গাইজ ৰিয়াৰ মনোচকৰ বিষয়ে যদি কথা কওঁ which is adjustable monoshock with nitro shock and guys it is with anti friction gauge আৰু গাইজ যদি গ্ৰাউন্ড ক্লিয়াৰেন্সৰ কথা কওঁ ইয়াতে পাব আপোনালোকে 169 mm গ্ৰাউন্ড ক্লিয়াৰেন্স which is pretty good মানে BS4 তকে অলপ এটো ওখ দিছে BS4 ত অলপ গ্ৰাউন্ড ক্লিয়াৰেন্স কম আছিল আৰু গাইজ যদি ইঞ্জিনৰ কথা কওঁ ইয়াতে 199.5 লিকুইড কুল ইঞ্জিন পাব 6 স্পিড গিয়াৰ বক্স আৰু যদি পাৱাৰৰ কথা কওঁ ইয়াতে আপোনালোকে 24.5 PS পাব আৰু 18.6 mm টৰ্ক আৰু এটো হল BS6 ইঞ্জিন গাইজ ওভাৰঅল বাইকৰ ওয়েটৰ কথা যদি কওঁ হেটো হল 154 kg যেটো বহুতেই ভাল আৰু গাইজ ইয়াতে আপোনালোকে পাব 12 লিটাৰৰ ফুয়েল টেংকি আৰু মাইলেজৰ কথা যদি কওঁ 35 ৰ পৰা 40 কিলোমিটাৰ আপোনালোকে মাইলেজ পাব যেটো মানে কোম্পানীয়ে কয় মানে কোৱা মতে 35 ৰ পৰা 40 মাইলেজ পাব যদি গাইজ আপোনালোকক মাইলেজৰ ওপৰত এটা ভিডিও লাগে মাইলেজ টেষ্ট তো আপোনালোকে কমেন্টত জনাই দিব তো এইটো মাইলেজ টেষ্টৰ ভিডিও বনাই দিম যদি আপোনালোকে বিচাৰে আৰু গাইজ মিটাৰৰ কথা যদি কওঁ ইয়াতে পাব এইটো ইন্ডিকেটৰস আৰু ইয়াতে নিউট্ৰাল আৰু এইটো ইঞ্জিন কুলিঙৰ কাৰণে আৰু এইটো গাইজ বাজাজৰ লগো দিয়া হৈছে ইয়াতে এইটো একো ব্লুটুথ নহয় আৰু ইয়াতে পাব আপোনালোকে স্পিডোমিটাৰ আৰু ইয়াতে দিয়া আছে টাইম আৰু ইয়াতে আপোনাৰ গাড়ীটো কিমান কিলোমিটাৰ ৰানিং কৰিছে এটো দিয়া আছে আৰু ইয়াতে পাব আপোনালোকে ফুয়েল কিমান আছে এটো আপোনালোকে চেক কৰিব পাৰিব আৰু গাইজ দিস ইজ টেকোমিটাৰ আৰু গাইজ এলে দুটা বাটন আছে আপোনালোকে যদি ৰিসেট কৰিব বিচাৰে তো ৰিসেটও কৰিব পাৰে তে কোনো কিক স্টাৰ্টিংৰ সিস্টেম নাই ইয়াতে এটো সুইচ ইঞ্জিন সুইচ স্টাৰ্টিং কৰিব লাগিলে ইয়াতে দিও আৰু সাউন্ডটো আমি শুনো সাউন্ডটো গাইজ বহুত ভাল আৰু ইয়াতে আপোনালোকে কোনো এক্সটাৰ্নেল এক্সজস্ট নাপায় ইয়াতে ডাইৰেক্ট ফিক্স এক্সজস্ট আছে যেটো বহুতেই ধুনীয়া দেখিবলৈ ওভাৰঅল গাড়ীৰ বিষয়ে যিমান কওঁ মানে গাড়ীটো বহুত ধুনীয়া মানে বহুত ভাল NS 200 আৰু
যদি মেইন কথাটো আহো গাইজ, যদি এইটো আপোনালোকে পাৰচেজ কৰিব বিচাৰে, এইটোৰ দাম এপ্ৰক্সিমেটলি 1.85 lakhs ইন আছাম। তো গাইজ এতিয়া বাইকটো আমি চলাই চাম যে এইটো ব্ৰেকিং কেনেকুৱা চব আপোনালোকক কম। তো এতিয়া টেষ্ট ড্ৰাইভ এটা দি চাওঁ বাইকটোৰ। Never reminded, never taking whatever you told me. I know what I could be, making emotion paintable and so tell me, is this what you made me? টেষ্ট ড্ৰাইভ লৈ চালো আৰু বাইকটো বহুতেই ভাল পাইছোঁ। ব্ৰেকিং চিষ্টেম বহুতেই ভাল, আগৰ ফ্ৰণ্টৰ ব্ৰেকিং চিষ্টেমটো বহুত বেছি ভাল, আৰু যিটো ৰিয়াৰৰ ব্ৰেকিং চিষ্টেমটো পাইছোঁ এইটো অলপ বেয়া পাইছোঁ, মানে বেছি নহয় শ্লাইটলি অলপ, মানে আৰু অলপ হ'ব লাগিছিল ব্ৰেকিংটো। তো অভাৰঅল গাড়ী বহুত ভাল। তো যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু গাইজ মই ফাৰ্ষ্ট টাইম ৰিভিউ দিছোঁ এটা বাইকৰ ওপৰত, মই আগত ৰিভিউ ভিডিঅ' কেতিয়াও বনোৱা নাছিলোঁ। তো যদি গাইজ আপোনালোকক আৰু ৰিভিউ ভিডিঅ' লাগে কমেণ্টত জনাব।